আর সন্তানক সকলোকে বনবান আন্তরিকতাৰে নমস্কাৰ যাচিছোঁ। ক'বলগীয়া ভাষা নাই মোৰ। সিন্ধু গুজৰাট মাৰাঠা দ্ৰাবিড় উৎকল গংগা উদযাপন কৰিছোঁ। আৰু লগতে আমাৰ লগত deputy speaker তেখেতে আমাৰ MLA ডক্টৰ মনোমণি ছাৰ তেখেতে ইমান সুন্দৰে পুৰা ক্লিয়াৰলি আমাক পুৰা ধুনীয়াকৈ কেনেকুৱা ধৰণৰ আমি কাম কৰিছোঁ বুলি দেখুৱাই যাব লাগে বুলি এজ এ ছ'চিয়েল মিডিয়া থ্ৰু দি এতিয়া সেই বুজাই গৈছে আমি বুজিব চেষ্টা কৰোঁ তেখেতে বুজোৱাবলৈ। আমাৰ এই বিজনেছ কাগজৰ প্ৰধান লক্ষ্যটো কি, আমাৰ উদ্দেশ্য কি, সেই উদ্দেশ্যটো আমি সকলোৱে পেৰেণ্ট বডিৰ পৰা আৰম্ভ কৰি 8টা মৰ্যাদাৰ নেতৃত্ব দিয়া কাৰ্যকৰ্তাসকলে এই কথাটো আমি গুৰুত্ব সহকাৰে ল'বই লাগিব। কাৰণ এবছৰ নাই ইফালে যিটো লোকসভা নিৰ্বাচন MP ইলেকশ্যন আহি আছে, আমাৰ কাৰণে এটা ডাঙৰ প্ৰত্যাহ্বান। সৰ্বভাৰতীয় ভিত্তিত আমাৰ মহাসম্পৰ্ক অভিযান জুন মাহৰ 1 তাৰিখৰ পৰা আৰম্ভ কৰিছোঁ আৰু এইটো অভিযান হৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ 9 বছৰ সম্পূৰ্ণ হোৱা আৰু অসমত আমাৰ প্ৰথম 5 বছৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ 2 বছৰ সম্পূৰ্ণ হোৱা তথা 7 বছৰ বিজেপি গভৰ্ণমেণ্টৰ বৰ্ষপূৰ্তিৰ পৰা আৰম্ভ কৰি আমি এটা অভিযান চলাইছোঁ যিবিলাক আমি কাম কৰোঁ। ভাৰতীয় জনতা পাৰ্টি যোৱা 9টা বছৰ সৰ্বভাৰতীয় ভিত্তিত 7টা বছৰ ৰাজ্যিক ভিত্তিত সেই গোটেইখিনি বিষয়বস্তু লৈ আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যিবোৰ কাৰ্যকৰ্তা আছে আজি 8টা মৰ্চা মোৰ সমষ্টিত বোকাজান 17 নম্বৰ বোকাজান বিধানসভা সমষ্টিৰ অন্তৰ্গত 6টা মণ্ডলত 8টাকৈ মৰ্চা আছে। আমার ST মৰ্চা, মহিলা মৰ্চা, কিষাণ মৰ্চা, nili private member bill ta bago tuition kami nili na tuition lubang ko tadi nili abi kon mo la si dia di long la tapi nili ke tu unji la tema mo pe nili speech long kata ke yang bong mana isi katura in hai di bharat সংবিধান ng এটা article 370 laksut 370 ni ke Narendra Modi script hai ke kulo te itu সংবিধান ng itu article 244 এটা nang pachun tu ke tu sabda ni kontek kami kasi Narendra Modi Prime Minister के दो से कार्यालयों वाला रखा दिया है हमसे हमें DPS सरकार उसे लॉन्गी को बाहर नहीं सर अन्य बोगदान ये लोग MP स्कीम पे लिखते हैं तक के नॉन नीली स्कीम हंगों में है सेकिदाम तंग के 2019 के MP मानो समय निकाल ही नहीं कोरोना वाला मसीह लॉन्ग ले चला दौर महाताव है MP ले जीता भी मत ऐसी नॉन इसी असब सो हब नंग ले लो ऐसी नीली स्कीम हंगों में लापें न्यू गाइडलाइन तो दिया एजुकेशन लापें हेल्थ सेक्टर और तो दिया उन्हें स्कूल में नंग टॉयलेट करें बा क्लासरूम एक्सटेंड नहीं बा लाइब्रेरी रूम नहीं बा टीचर्स कॉमन रूम नहीं बा टॉयलेट अवेदा गार्डिंग अवतार अवेदा का रिंगवेल नहीं पिने लासन बोलते ऐसे नीली ना आलो तीन हम मसीन तमें नीली खबर एन मम लापें नीली रिसिप्ट स्कीम इतने ही नॉन पैसा जुलाई नंग ले